মই টিউচনৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ কি খবৰ? মোৰ খবৰ বহুত ভাল। কাৰণ আমাৰ ঘৰলৈ আহি আছে আজি লখিমী। বহুত অপেক্ষাৰ ফলত আজি এই দিনটো আহি পৰিল। বহু কষ্ট অপেক্ষা বহুতেই লাগে। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কি বস্তু ক'ৰ পৰা আনিম, ক'ত ৰাখিম। ব'লক তেতিয়াহ'লে। মই এতিয়ালৈকে ৰেডি হোৱা নাই, হাজবেণ্ড ইপিনে গ'লগৈ। মই ৰেডি হৈ পেলাই যাম। ব'লক তেতিয়াহ'লে ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি দেখাই আছোঁ। মই ৰেডি হৈ ল'লোঁ। কেনে লাগিছে কমেণ্ট বক্সত জনাব প্লিজ। ভাল কাম এটা কৰিবলৈ যোৱাৰ আগত আমাৰ ভগৱানৰ আশীৰ্বাদ লাগিব। ভগৱান থাকিলেহে আমি থাকিম। ভগৱানে আশীৰ্বাদ কৰিব লাগিব, তেতিয়াহে আমি বস্তুবিলাক, মনৰ আশাবিলাক পূৰণ কৰিব পাৰোঁ। সেইকাৰণে দুয়োজনে তেল 1 লিটাৰ লৈ পেলাই চাকি-খু দিবৰ কাৰণে গৈছোঁ। আশীৰ্বাদ এটা ল'লোঁ। মোৰ মনটো বহুত ভাল হোৱাৰ কাৰণ হৈছে আজি আমি গাড়ী কিনিবলৈ গৈ আছোঁ। ছেকেণ্ড ডিলাৰত গৈ আছোঁ। ইয়াৰ পৰা এখন গাড়ী ল'ম। আপোনালোকে আশীৰ্বাদ কৰিব, গাড়ীখন যাতে ভালে কুশলে থাকে, আগলৈকে এনেকুৱা ভাল খবৰবোৰ দি থাকিব পাৰোঁ। এইখন হৈছে গাড়ী আমাৰখন। আমি গোটেইবিলাকে গাড়ী ল'বলৈ আহিছোঁ। মিষ্টাৰক দাদাই অলপমান শিকাই দি আছে, যিহেতু তেওঁৰ নতুন গাড়ী। ছেকেণ্ড হ'লেও আমাৰ মনত নতুন। তেওঁ কিবাকিবি লাইট ছিষ্টেমৰ কথা বা কিবাকিবি বুজাই দি আছে। এতিয়া ব'লক আপোনালোকক কৈ আছোঁ দাম কিমান পৰিল, ক'ত ল'লোঁ গাড়ীখন। দাম পৰিল 3,20,000 টকা আৰু গাড়ীখন লৈছোঁ আমি বৰমাত। এয়া মিষ্টাৰক চাইনপাত দি দিলে দাদাই, আৰু আজিৰ পৰা গাড়ীখন আমাৰ হৈ গ'ল। এতিয়া আমি গাড়ীখন লৈ গৈ আছোঁ। পামবিলাক চেক কৰি ল'লোঁ। তাৰপিছত মিষ্টাৰে চলাইছে, মই বহিছোঁ, গৈ আছোঁ ঘৰলৈকে। ঘৰত গৈ পেলাই কি কৰোঁ দেখাই আছোঁ আপোনালোকক। ব'লক তেতিয়াহ'লে। এয়া আমি ঘৰ পালোহি। গোটেইবিলাকে ৰৈ আছে আমাৰ কাৰণে, আৰু মায়ে অলপমান নিয়ম কৰি চকাকেইটাত, চাৰিওটা চকাতে পানী দি দিলে। তাৰপিছত গধূলি টাইমলৈকে আপোনাক দেখাই আছোঁ। ব'লক তেতিয়া। এতিয়া গধূলি হ'ল। ওচৰৰে সম্বন্ধীয় ভাইটি এজনৰ এক্সিডেণ্ট হৈছিলে, বাইক এক্সিডেণ্ট। এওঁ অহাৰ কাৰণে এওঁকে বেজি দিব দিলে। এওঁ বেজি দিব গ'ল, লগতে ময়ো গ'লোঁ, এটা খবৰ লৈ আহিলোঁ। আজি পিছদিনা ৰাতিপুৱা মন্দিৰত শৰাই দিম। মিষ্টাৰে সেইকাৰণে গাড়ীখন ধুই আছে, মন্দিৰত লৈ যাম একেলগে। তেখেতক গাড়ীখন ধুব দি মই শৰাই যোগাৰ কৰি আছোঁ। এতিয়া মই ৰেডি হ'বলৈ ধৰিছোঁ। মায়ে বৈ দিয়া বগা কাপোৰ এযোৰ পিন্ধি লৈছোঁ, কাৰণ কিনা কাপোৰ পিন্ধিলে বহুত গৰম লাগে, যিহেতু বহুত গৰম পৰিছে। আৰু এইটো হৈছে আমাৰ মন্দিৰ। এইটো মন্দিৰতে আহিছোঁ ফাৰ্ষ্ট, আৰু ইয়াৰ পৰাই গৈ পেলাই আমি শিৱ মন্দিৰত শৰাই দিছোঁ, শিৱ মন্দিৰত যাম।
আমি এইটো মন্দিৰৰ পৰা বিদায় ল'লোঁ। এতিয়া শিৱ মন্দিৰলৈকে গৈ আছোঁ। এইটো শিৱ মন্দিৰ আৰু ইয়াতে সাতৰপা পানী বন্ধ কৰা হ'ব। তাৰপিছত গাড়ী নিয়াখিনি সোমাব। বন্দনা কৰিলো আজি ভাৰতীশ্বৰণ গুণেশৰ বিদ্যাশ্ৰমে অচলি নুয়ে অবোধ সুবোধ অতি ভক্তি সহকাৰে বিৰচিত এই পুৰাণ বিপদী এতিয়া আমাৰ মন্দিৰৰ এজন বাপ আহি পেলাই আমাৰ নীতি নিয়মখিনি কৰি দিব। তাৰপিছত প্ৰসাদ বিতৰণ কৰি আমি ঘৰলৈ যাম আৰু মই ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব জনাব। ভিডিঅ'টো কেনে লাগিল